গেৰুকাবাৰী আৰক্ষীৰ অভিযানত ১ নং জামদহাৰ পৰা এটা তীৰ খেলৰ জুৱাৰী গ্ৰেপ্তাৰ। জব্দ নগদ ধন ১৫,৭৮০ টকা সহ তীৰ খেলৰ টিকেট। মানিকপুৰ থানাৰ অন্তৰ্গত ১ নং জামদহাৰ জাকাতিপাৰাত গেৰুকাবাৰী আৰক্ষীৰ অভিযানত এটা তীৰ খেলৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰা হয়। গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কালি নিশাই আটক কৰে তীৰ খেলৰ জুৱাৰীটোক। ধৃত জুৱাৰীটো ২ নং জামদহাৰ নিবাসী পাৰ্থ সূত্ৰধৰ। ধৃত জুৱাৰীটোৰ পৰা আৰক্ষীয়ে নগদ ধন ১৫,৭৮০ টকাৰ লগতে ৭খন তীৰ টিকেট, এটা মোবাইল ফোন আৰু তীৰ খেলত ব্যৱহৃত কেইবাটাও সামগ্ৰী জব্দ কৰে। জুৱাৰীটোৰ বিৰুদ্ধে মানিকপুৰ থানাত ১01/23 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। নিউজ ডেস্ক, বিজনি নিউজ 24।